এনেকৈ হ'বলৈ পালে এক্সিডেণ্ট যে ভালে আছেনে এতিয়া একো নকয় কিয় অপাৰেশ্যন চলি আছে হে দেৱী মা মই শিৰত সেন্দুৰ লোৱা দুদিনো হোৱা নাই মোৰ শিৰৰ সেন্দুৰ তুমি মুচি নেপেলাবা মা তুমিওতো সকলোৰে মা সেই মাকজনীৰ কথা অলপ ভাবাচোন অকালতে নিজৰ স্বামীক হেৰুৱাইছে এতিয়া তেওঁৰ পৰা তেওঁৰ সন্তানটোক কাঢ়ি নিনিবা মা দয়া কৰা আমাৰ ওপৰত উদ্ধাৰ কৰা আমাকে অসহায় অৱস্থাৰ পৰা উদ্ধাৰ কৰা দেৱী মা হেল্ল' মা হেল্ল' পাৰিজাত তুমি ক'ত আছা মই মন্দিৰলৈ আহিছিলোঁ মা পাৰিজাত তুমি সোনকালে আহা ডাক্তৰে কৈছে জয়ৰ হেনো আৰু কোনো বিপদ নাই কি ৰ'ব মা মই এতিয়াই গৈ আছো আহা হে দেৱী মা তোমাক বহুত ধন্যবাদ মই বুজি পাইছো ভাল মানুহৰ লগত তুমি কেতিয়াও অন্যায় কৰিব নোৱাৰা এয়া কি কৰিলা ভগৱান কেনেকৈ সহ্য কৰিব পাৰি যাতে এইটো অপৰাজিতা আমি ভগৱানক ধন্যবাদহে দিব লাগে ভগৱানে যে জয়ৰ জীৱনটো উদ্ধাৰ কৰিলে এনেকুৱা জীৱনৰ কি মূল্য আছে কি হ'ব মোৰ ছোৱালীজনীৰ জীৱনটো নেকান্দিবাচোন পাৰিজাত আহি আছে তাইৰ সন্মুখত যদি আমি কন্দা কটা কৰো তাই আৰু বেছি ভাঙি পৰিব এইখিনি সময়ত তাইক আমি সাহস দিব লাগিব ইমান দুৰ্ভগীয়ানে আমাৰ ছোৱালীজনী কিয় তাইৰ জীৱনটোত ইমান দুখ ধৈৰ্য ধৰাচোন জয়হঁতৰ পইচাৰ অভাৱ নাই কিজানিবা বাহিৰলৈ লৈ গ'লে জয় আকৌ সুস্থ হৈ পৰে আমি আশা হেৰুৱাব নোৱাৰো যদি পাৰিজাতৰ কপালত সুখ লিখা আছে তেতিয়াহ'লে জয় সুস্থ হৈ উঠিব মা দেউতা তোমালোকে ভাল খবৰটো পাইছানে
জয় ভাল হ'ল। তাৰ জীৱনটোহে বাচিল পাৰিজাত। ডাক্তৰে কৈছে জয়ে আৰু কেতিয়াও নিজৰ ভৰিৰ ওপৰত থিয় হ'ব নোৱাৰে। প্ৰতিশোধ ল'বলৈ ময়ে জেক মাৰিব বিচাৰিছিলো, কিন্তু আজি জয় জীয়াই আছে হস্পিটেলৰ বিচনাত পৰি, আৰু মই কান্দি আছো। আচলতে মই বিচাৰো কি মই নিজেই বুজি পোৱা নাই। মা, দেউতা, তোমালোকে ভাল খবৰটো পাইছানে? জয় ভাল হ'ল। মই জানিছিলোৱে। মই যে মন্দিৰ গৈছিলো, জয়ৰ কাৰণে প্ৰাৰ্থনা কৰিছো। জয় সোনকালে সুস্থ হৈ উঠিব। মই জয়ৰ ওচৰৰ পৰা আহো দেই। জয়, মা, মা, জয় এতিয়া বিপদমুক্ত ন? কি কৈছে ডক্টৰে? জয় ক'ত আছে? জীৱনটোহে বাচিল পাৰিজাত। ডাক্তৰে কৈছে জয়ে আৰু কেতিয়াও নিজৰ ভৰিৰ ওপৰত থিয় হ'ব নোৱাৰে।
এনেকুৱাই হৈ আছে। মই নোৱাৰো দেউতা, মই নোৱাৰো জয় কেনেকুৱা অৱস্থাত চাবলে। ইমান সাহস মোৰ নাই অ। সেই সুস্থ সবল মানুহজন আৰু কেতিয়াও নিজৰ ভৰিত থিয় হ'ব নোৱাৰে। মই কেনেকে সহ্য কৰিব পাৰো? তই এনেকে হাৰি গলেও কেনেকে হ'ব পাৰি যা। এটা কথা মনত ৰাখিবি, জীৱনত তই যাক সলনি কৰিব নোৱাৰ তাক স্বীকাৰ কৰাত তোৰ ক্ষমতা থাকিব লাগিব, আৰু যাক তই সলনি কৰিব পাৰ তাক সলোৱাৰ সাহস তোৰ থাকিব লাগিব। জীৱনৰ বিৰুদ্ধে সংগ্ৰাম কৰিবলৈ আমি তোক শিকাইছো, তই সাহস হৈ থাকিব লাগিব। তই নিজক পাৰিজাত, তই দুৰ্বল জয় দুৰ্বল হ'ব, জয়ৰ মাক দুৰ্বল হ'ব। এইটো সময়ত তই সাহস হৈ থাকিব লাগিব। তই নিজক ভাঙি পেলাব নোৱাৰ। শক্তিত বহুত ক্ষমতা থাকে। তই জয়ৰ মনত আকৌ নিজৰ ভৰিত থিয় হোৱাৰ ইচ্ছা জগাব লাগিব। আমি তোৰ লগত আছো পাৰিজাত, তই চিন্তা নকৰিবি, আশা নেহেৰুৱাবি। জয় সুস্থ হ'ব। আজিকালি বহুত উন্নত চিকিৎসা আছে। বিশ্বাস ৰাখ নিজৰ ওপৰত, ভগৱানৰ ওপৰত ভৰসা ৰাখ। জয় সুস্থ হ'বই পাৰিজাত। যা, জয়ৰ ওচৰলৈ যা। যা। জয়, আপুনি দুখ নকৰিব। আমি ডক্তৰৰ লগত কথা পাতিছো। ডক্তৰে কৈছে সম্ভাৱনা নথকা নহয়। আৰু চেষ্টাৰ অসাধ্য একো নাই। মোৰ আপোনাৰ ওপৰত আৰু ভগৱানৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে। আপুনি পাৰিব, সোনকালে সুস্থ হৈ উঠিব। ক'লৈ গৈছিলা মাজনী? জয়ৰ এক্সিডেণ্ট হৈছে দেউতা। কি? দেউতা, জয়ৰ ভৰিৰ ওপৰেদি গাড়ী পাৰ হৈ গৈছে।
সি আৰু কেতিয়াও খোজ কাঢ়িব নোৱাৰিব। খবৰটো শুনি মোৰ দুখ লাগিছে সঁচা, কিন্তু জয়ে নিজৰ পাপৰ ফল ভুগিছে। সময়ৰে সুতি প্ৰতিপলে সলনি